এ ভাই তুমি যে ধৰ্মটো লৈছা এইটো কি ধৰ্ম নো? আমাৰ এই বৈষ্ণৱ ধৰ্ম। বৈষ্ণৱ ধৰ্ম। এই ধৰ্মটোৰ গুৰু কোনি? শংকৰদেৱ। শংকৰদেৱ। শংকৰদেৱো কিন্তু একজন বেলেগ মহান ব্যক্তি আছিল না? হয়তো মহান ব্যক্তি মানে কি মহাপুৰুষ। মহাপুৰুষ এজন মানে মহান ব্যক্তি আছিল আৰু। ভাই তই এটা কথা কওঁ মই এই বৈষ্ণৱ ধৰ্মী বিলাকে যে শংকৰদেৱক গুৰু ভজে আমাৰতো আমি একো ধৰ্মই নাই গতিকে আমি কাক গুৰু ভজাম? আমি এনে ভগৱানক সেৱা কৰো কিন্তু আমাৰতো গুৰু নাই না আছে নে নাই আমাৰ গুৰু? আছে তো শুনিয়ে কিয়তো নাজনা শুনি কচোন আমাৰ হিয়াৰ আমঠু সকলোৰে মৰমৰ এই মই ভাবাই নাছিলো।